আমাৰ মহিলাসকলে অসমত ফুলৰ খেতি, মৌ পালন আদিৰ জৰিয়তে এক বিশাল কৃষি অৰ্থনীতিৰ ভেটি নিৰ্মাণ কৰিব পাৰে। আপোনালোকে জানে যে আমাৰ অসমত বৰ্তমান 3,30,000 মহিলা আত্মসহায়ক গোট আছে। এই মহিলা আত্মসহায়ক গোটত প্ৰতিটো আত্মসহায়ক গ্ৰুপত 10 গৰাকীকৈ উদ্যোগী মহিলা আছে। এই 30 লাখ মহিলাই নিজৰ ঘৰত যদি মৌ পালন আৰম্ভ কৰে, এই 30 লাখ মহিলাই নিজৰ ঘৰত যদি সামান্য বাৰী খেতি আৰম্ভ কৰে, এই 30 লাখ মহিলাই নিজৰ ঘৰত যদি গাহৰি, কুকুৰা, হাঁহৰ জৰিয়তে কণী উৎপাদন আদি আৰম্ভ কৰে, অসমত আমি কোনো খাদ্য সামগ্ৰী বাহিৰৰ পৰা আমদানি কৰিব নালাগিব। আৰু সেইবাবে এইবাৰ বাজেটত অসমৰ মহিলা আত্মসহায়ক গোটৰ 30 লাখ সদস্যক উদগনি জনাবৰ বাবে আমি এখন বিশেষ আৰ্থিক সাহায্যৰ আমি কথা বাজেটত উত্থাপন কৰিছো। আমি অসমৰ এই 30 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত প্ৰত্যেকগৰাকী মহিলাক তেওঁলোকে যাতে এটা ক্ষুদ্ৰ উদ্যোগ, কৃষিভিত্তিক ব্যৱসায় আৰম্ভ কৰিব পাৰে, তাৰ বাবে প্ৰতিগৰাকী মহিলাকে আমি 10,000কৈ টকা দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। এই আঁচনিৰ জৰিয়তে অসমৰ 30 লাখ মহিলা উপকৃত হ'ব। তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰৰ পৰা পুঁজি যাব আৰু তেওঁলোকে যদি ঘৰত নিজাকৈ এটা উদ্যোগ স্থাপন কৰিব পাৰে, তেতিয়া গ্ৰুপ নহয়, ব্যক্তিগতভাৱেও বেংকে লোন দিয়াৰ কাম আৰম্ভ কৰিব। এই গোটেই কামখিনি আৰম্ভ কৰাৰ বাবে প্ৰথম পৰ্যায়ত আমি 10,000 টকাৰ সিড মানি প্ৰতিগৰাকী মহিলাৰ বাবে আমি আগবঢ়াই দিয়াৰ বাবে সিদ্ধান্ত লৈছো। তাৰ লগে লগে অসমৰ যুৱকসকলেও যাতে আত্মসংস্থাপনৰ পথ ল'ব পাৰে, তাৰ বাবে এইবাৰ বাজেটত আমাৰ যুৱকসকলৰ বাবেও আত্মসংস্থাপনৰ আমি এটা নতুন আঁচনি হাতত লৈছো। এইবাৰ আমি বাজেটত ঘোষণা কৰিছো যে অসমৰ 1 লাখ ল'ৰা ছোৱালীক আমি বেংকৰ পৰা কোনো লোন বা গ্যাৰেণ্টি নোহোৱাকৈ 2 লাখ টকাকৈ আমি আৰ্থিক সাহায্য আগবঢ়াম, যাতে তেখেতসকলে একোটা উদ্যোগ বা একোটা ব্যৱসায় নিজৰ ঘৰখনত গঢ়ি তুলিব পাৰে। চৰকাৰী চাকৰিত স্বচ্ছতা অনাৰ পিছত এইবাৰ আমি অসমৰ যুৱক যুৱতীক বা অসমৰ আই মাতৃসকলক কৰ্মমুখী কৰি তোলাৰ বাবে বিস্তৃত আঁচনি আমি হাতত লৈছো। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ চৰকাৰখনৰ উদ্যোগত অসমৰ কৃষি অৰ্থনীতিক এক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আমি প্ৰয়াস কৰিছো। যোৱা বছৰটোত আপোনালোকে জানি ভাল পাব যে অসমৰ বহু উদ্যোগী যুৱকে কৃষিক নিজৰ জীৱনৰ সংস্থাপনৰ পথ হিচাপে আঁকোৱালি লৈছে। অসমৰ ৰঙা ধানেই হওক বা অসমৰ মৌ উদ্যোগৰ ৰপ্তানিয়ে হওক বা অসমৰ ভোট জলকীয়াই হওক, এনেধৰণে অসমৰ কৃষি অৰ্থনীতিক শক্তিশালী কৰিবৰ বাবে বহুতো স্বাৱলম্বী যুৱকে খেতিৰ পথাৰলৈ আৰু এবাৰ ওলাই আহিছে। আৰু যোৱা বছৰটোত আমি অসমৰ পৰা অসমৰ বাহিৰলৈ 140 কোটি টকাৰ কৃষি সামগ্ৰী ৰপ্তানি কৰিবলৈ সক্ষম হৈছো। আমাৰ বহুতো যুৱকে কৃষিৰ জৰিয়তে জীৱিকাৰ সন্ধানৰ এক নতুন পথ মুকলি কৰিছে আৰু অসমৰ কৃষি অৰ্থনীতিত এক সচ্ছলতা লৈ আহিছে। অসমৰ গ্ৰাম্য অৰ্থনীতিত সহায় কৰাৰ বাবে অসম চৰকাৰে এইবাৰ আৰু এটা নতুন পদক্ষেপ হাতত লৈছে
মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, জয় মা ভাৰতী, জয় আই অসম।